নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী জীৱন যাত্ৰাৰ দৈনিক ৰাশিফল শিতানত মই প্ৰীতিৰেখা শৰ্মাই লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি পুহ মাহৰ 21 তাৰিখ সোমবাৰ ইংৰাজীৰ 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 6 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 6:15 আৰু সূৰ্যাস্তৰ সময় 4:42 আজি তিথি হৈছে শুক্লা সপ্তমী তিথি নক্ষত্ৰ ৰেৱতী নক্ষত্ৰ আজি জন্ম হোৱা শিশুসকলৰ মীন ৰাশি বিপ্ৰবৰ্ণ আৰু নৰগণ হ'ব নিশা 7:56 পিছত দেৱগণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব সন্ধিয়া 6:46 পিছত মৃতকে দুখ নাপায় যাত্ৰা আজি শুভ দেখা যায় শুভ কৰ্ম হিচাপে আজিৰ দিনটোত দেখা নাযায় শুভ সময় পুৱা 7:08 পৰা পুৱা 10:13 লৈ দিনৰ 11:03 পৰা আবেলি 3:54 পৰ্যন্ত সন্ধিয়া 7:42 পৰা নিশা 1:09 লৈ শুভ সময় আজিৰ দিনটোত দেখা যায় বিবিধ শ্ৰাদ্ধ সপ্তমীৰ একদিষ্ঠ আৰু সপিন্দন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি মহানন্দ সপ্তমী খাদ্যৰ দিশত আজি সপ্তমী তিথি হোৱা হেতুকে তাল খোৱা নিষেধ প্ৰিয় দৰ্শক শ্ৰোতা আমাৰ জীৱন যাত্ৰা ৰাশিফল শিতান্তি ইউটিউবৰ লগতে বৰ্তমান ফেচবুকতো উপলব্ধ আপোনালোকে যদি ফেচবুকৰ জৰিয়তে আমাৰ ৰাশিফল শিতান্তি চাই আছে তেনেহলে আমাৰ এই ফেচবুক পেজটো ফলো কৰি দিব আৰু যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ইউটিউবৰ জৰিয়তে আমাৰ ৰাশিফল শিতান্তি চাই আছে তেনেহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কোনো কথাক লৈ চিন্তিত হৈ থাকিব কৰ্মক্ষেত্ৰত আপুনি আজি সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ৰ দিশত আপোনাৰ সমপৰ্যায়ৰ ব্যৱসায়ৰ লগত আপোনাৰ আজি প্ৰতিদ্বন্দ্বিতা আহিব পাৰে ঘৰুৱা দিশত মাতৃ-পিতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনাৰ চিন্তা বৃদ্ধি পাব ছাত্ৰ-ছাত্ৰীসকলৰ বন্ধুৰ লগত নতুন বিষয়সমূহৰ ওপৰত আলোচনা হ'ব সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলৰ মনত আজি নতুন ধাৰণাৰ সঞ্চাৰ হ'ব নিবনুৱাসকলে আজি আনৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰে প্ৰেমিক প্ৰেমিকাসকলে আজি কোনো কথাক লৈ অধিক আৱেগিক হৈ পৰিব আপুনি আৱেগৰ বশৱৰ্তী হৈ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা বিৰত থাকক স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক আপোনাৰ আৰাধ্য ভগৱান হৈছে বিষ্ণু নাৰায়ণ শুভ ৰং মটিয়া শুভ সংখ্যা 4 আৰু 8 এতিয়া আহিছো ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আনন্দ মনেৰে অতিবাহিত কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপুনি আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ীসকলৰ আজি নতুন লাভদায়ক পথ মুকলি হ'ব আৰ্থিক দিশত আপোনাৰ আজি আয় বৃদ্ধি পাব যদিও আনৰ বাবে আপোনাৰ কিছু খৰচ আহিব ঘৰুৱা দিশত সন্তানৰ ভৱিষ্যতক লৈ আপোনাৰ কিছু চিন্তা হ'ব পাৰে ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলৰ মনত আজি নতুন আশা আহিব প্ৰেমৰ দিশত আপুনি আজি সততা আৰু মৰমেৰে আগবাঢ়িলে উপকৃত হ'ব মাংস লগতে মাদক দ্ৰব্য পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব আপোনাৰ আৰাধ্য ভগৱান হৈছে মা দুৰ্গা শুভ ৰং বগা আৰু গুলপীয়া শুভ সংখ্যা 3 আপোনালোকে যদি আমাৰ ৰাশিফল শিতান্তি চাই ভাল পায় তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলো লগতে কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেন্ট যোগে জনাব পাৰে এবাৰ আহিছো মিথুন ৰাশিলৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যদিও আপুনি আজি অধিক পৰিশ্ৰমৰ বাবে ভাগৰুৱা হৈ পৰিব সেয়েহে আপুনি জিৰণি লোৱাত গুৰুত্ব আৰোপ কৰা উচিত ব্যৱসায়ত আপোনাৰ আজি নতুন আলোচনাৰ সম্ভাৱনা দেখা যায় ঘৰুৱা দিশত আপুনি আজি সন্তানক লৈ অধিক চিন্তিত হৈ থাকিব স্বাস্থ্যৰ দিশত আপুনি আজি মূৰৰ বিষ বা গাৰ বিষৰ সন্মুখীন হ'ব পাৰে সেয়েহে আপুনি এই ক্ষেত্ৰত সাৱধান হোৱা উচিত ছাত্ৰ-ছাত্ৰীসকলৰ আজি অধ্যয়নৰ হেঁচা থাকিব নিবনুৱাসকলে আজি নিজৰ অভিজ্ঞতাসমূহ ফলপ্ৰসূ কৰিলে লাভদায়ক হ'ব প্ৰেমৰ দিশত আপুনি আজি হঠাৎ প্ৰেমাস্পদৰ ৰোষত পৰিব পাৰে আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান গণেশ শুভ ৰং সেউজীয়া আৰু সোণালী শুভ সংখ্যা 1 এতিয়া আহিছো ৰাশি চক্ৰৰ চতুৰ্থটো ৰাশি কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম কৰাৰ আগত বা কথা কোৱাৰ আগত ভালদৰে চালি জাৰি চাই ল'ব
নহ'লে আপুনি আজি আনৰ নিন্দাৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ গোপন শত্ৰুই ভুল উলিয়াব পৰা কামৰ পৰা বিৰত থাকিলে উপকৃত হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজি লাভৰ যোগ দেখা যায়। ঘৰুৱা দিশত আপুনি আজি সকলো সদস্যৰ লগতে ভাল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা উচিত। স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আপুনি নিতৌ ধ্যান আৰু যোগাভ্যাস কৰক। প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্কই আজি নতুন স্তৰ লাভ কৰিব। ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে আজি পৰিয়ালৰ সহযোগ লাভ কৰিব। আপুনি চৰাই-চিৰিকটিক চাউল খাবলৈ দিলে আৰ্থিক দিশত উন্নতি আহিব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান হনুমান। শুভ ৰং ৰঙা, শুভ সংখ্যা 5। যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ফেচবুকৰ জৰিয়তে আমাৰ ৰাশিফল শিতান্তি উপভোগ কৰি আছে তেন্তে আমাৰ এই ফেচবুক পেজটো ফ'ল' কৰি থ'ব। তেতিয়া প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো অলপ সাৱধান হৈ চলিব লাগিব, অন্যথা আপোনাৰ আজি অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখা যায়। আনহাতে আপোনাৰ আজি হঠাৎ যান-বাহন বা যন্ত্ৰ আদি মেৰামতি কৰিবলগীয়া হ'ব, সেয়েহে আপুনি যন্ত্ৰপাতি সাৱধানে ব্যৱহাৰ কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ মহানুভৱতাৰ বাবে আপুনি আজি প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলে নতুন যোজনা আৰম্ভ কৰাৰ যোগ দেখা যায়, কিন্তু আপুনি এই বিষয়ে অভিজ্ঞ ব্যক্তিৰ পৰা দিহা পৰামৰ্শ লোৱা উচিত। ঘৰুৱা দিশত আপুনি আজি মূল্যৱান সম্পদসমূহ ভালদৰে ৰখাত গুৰুত্ব দিয়ক। প্ৰেমৰ দিশত আপোনাৰ আজি প্ৰেমাস্পদৰ লগত কোনো নতুন ঠাই ভ্ৰমণৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীৰ লগতে নিবনুৱাসকলৰ আজি নতুন দায়িত্ব আহি পৰিব। আপোনাৰ আৰাধ্য ভগৱান হৈছে বিষ্ণু নাৰায়ণ। শুভ ৰং হালধীয়া আৰু সোণালী, শুভ সংখ্যা 7 আৰু 11। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ইউটিউবৰ জৰিয়তে আমাৰ ৰাশিফল শিতান্তি চাই আছে তেনেহ'লে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি যান-বাহন চলনত সতৰ্ক হৈ থাকিব লাগিব। কৰ্মক্ষেত্ৰত জটিলতা থাকিব যদিও আপুনি সাহস নেহেৰুৱাব। যিসকল লোকৰ ব্যৱসায় বিদেশৰ লগত জড়িত তেওঁলোকৰ আজি লাভৰ যোগ দেখা যায়। আৰ্থিক দিশত আপুনি আজি প্ৰবঞ্চক তথা দুষ্ট চক্ৰৰ পৰা সাৱধান হৈ নাথাকিলে বিপদত পৰিব। ঘৰুৱা দিশত আপোনাক লৈ পৰিয়ালৰ লোকসকল সুখী হ'ব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ স্বাস্থ্যৰ প্ৰতি আপুনি আজি চিন্তিত হৈ থাকিব। ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যত্ন নল'লে হেৰুৱাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত আপুনি আজি তেলযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিলে উপকৃত হ'ব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান গণেশ। শুভ ৰং গুলপীয়া আৰু সেউজীয়া, শুভ সংখ্যা 4 আৰু 6। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভাল বেয়াৰ মাজেৰে অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ৰ দিশত আপোনাৰ আজি লাভৰ যোগ দেখা যায়। নতুন অৰ্থ বিনিয়োগৰ বাবে আপোনাৰ আজিৰ দিনটো শুভ। ঘৰুৱা দিশত আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পৰিস্থিতি বেয়াৰ পিনে ঢাল খাব। প্ৰেমৰ দিশটো আপুনি আজি শান্ত হৈ চলিবলৈ যত্ন কৰক। ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে একেটা কামতে অধিক সময় নষ্ট কৰিবলগীয়া হ'ব। স্বাস্থ্যৰ দিশত আপুনি আজি পুৰণি ৰোগৰ পৰা কিছু উপশম লাভ কৰিব। আপোনাৰ আৰাধ্য ভগৱান হৈছে বিষ্ণু নাৰায়ণ। শুভ ৰং 4 ৰং, শুভ সংখ্যা 7। এইবাৰ জানো হওক বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ বিষয়ে। আপোনালোকে যদি আমাৰ ৰাশিফল শিতান্তিৰ পৰা উপকৃত হৈছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি কিবা দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্ট যোগে আমালৈ প্ৰেৰণ কৰক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আশাব্যঞ্জক হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ কামসমূহ আজি সহজতে সম্পন্ন হ'ব। ব্যৱসায়ীসকলে আজি অতীতৰ কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপুনি পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন নহ'লে ভৱিষ্যতে বিপদত পৰিব। আৰ্থিক দিশত আপোনাৰ আজি আয় বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ আজি অধ্যয়নত দুমোজাৰ সৃষ্টি হ'ব পাৰে। নিবনুৱাসকলে মনত জমা হৈ থকা সমস্যা আৰু অসুবিধাসমূহ আনৰ আগত প্ৰকাশ কৰিলে উপকৃত হ'ব।
প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো কষ্টকৰ হোৱা দেখা যায়। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান হনুমান, শুভ ৰং ৰঙা, শুভ সংখ্যা 8। ধনু ৰাশি। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কামৰ হেঁচা আৰু ঘৰুৱা অশান্তিৰ বাবে আপোনাৰ আজি মানসিক শান্তি নোহোৱা হ'ব, যাৰ ফলত আপোনাৰ কামত একাগ্ৰতা হ্ৰাস পাব। এই ৰাশিৰ ব্যৱসায়ীসকলে যদি আজি ভাবি চিন্তি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব। সন্ধিয়াৰ সময়ত জীৱনসংগীৰ সৈতে বাহিৰত ওলাই গ'লে আপুনি আজি সন্তুষ্টি লাভ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰিলে সুখী অনুভৱ কৰিব। এই ৰাশিৰ যিসকল জাতক জাতিকা আইন আৰু ৰাজনীতিৰ লগত জড়িত তেওঁলোকৰ আজি বিশেষ সুবিধা আহিব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান বিষ্ণু নাৰায়ণ, শুভ ৰং নীলা, শুভ সংখ্যা 10। মকৰ ৰাশি। কৰ্মস্থানত আপোনাৰ আজি কোনো সহকৰ্মীৰ লগত বাদ বিবাদ হ'ব পাৰে, সেয়েহে আপোনাৰ মনটো আজি উদাস হৈ থাকিব। আপোনাৰ চিন্তা চৰ্চাসমূহৰ ভিতৰত কোনো তৃতীয় ব্যক্তিক হস্তক্ষেপ কৰিব নিদিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আপোনাৰ সহানুভূতি আৰু বুজন প্ৰকৃতিৰ বাবে আপুনি আজি সমাজত পুৰস্কৃত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ হঠাৎ লোৱা যিকোনো নিৰ্ণয় আজি ভুল হোৱাৰ আশংকা আছে। আজি প্ৰেমৰ দিশত আপোনাৰ গতানুগতিকতা অব্যাহত থাকিব। নিতৌ হনুমান চালিচা পাঠ কৰিলে আপোনাৰ জীৱনৰ পৰা নেতিবাচক দিশসমূহ আঁতৰি যাব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান মহাদেৱ, শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 6। এইবাৰ আহিছোঁ ৰাশি চক্ৰৰ একাদশ সংখ্যক ৰাশি কুম্ভ ৰাশিলৈ। আপোনালোকে যদি আমাৰ ৰাশিফল শিতান্তি চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ইউটিউবৰ জৰিয়তে আমাৰ ৰাশিফল শিতান্তি চাই আছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ দিনটোত আপুনি হঠাতে আৱেগিক হৈ পৰিব পাৰে, মাত্ৰ আপুনি আৱেগিক হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ বন্ধুৰ সহায়ত অৰ্থ লাভৰ সম্ভাৱনা দেখা যায়। আজি আপুনি বিপদৰ সময়ত পৰিয়ালৰ পৰা সহায় আৰু পৰামৰ্শ লাভ কৰিব। শিক্ষাৰ্থীসকলে আনক লক্ষ্য কৰি শিক্ষা আহৰণ কৰিব। ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলে আজি আনৰ পৰা প্ৰশংসা লাভ কৰিব। আজি আপুনি জীৱনসংগীৰ লগত ধুনীয়া মুহূৰ্ত অতিবাহিত কৰিব পাৰিব। প্ৰতিবন্ধী লোকসকলক সেৱা আৰু সহায় কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান শিৱ, শুভ ৰং আকাশী আৰু হালধীয়া, শুভ সংখ্যা 10 আৰু 11। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ দ্বাদশ তথা অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত উচ্চ ৰক্তচাপ থকা ৰোগীসকলে অতিৰিক্ত সাৱধান হোৱাৰ আৱশ্যকতা আছে। অত্যধিক মানুহৰ সমাগম হোৱা ঠাই আপুনি আজি পৰিত্যাগ কৰা উচিত। পৰিয়ালৰ কোনো সদস্যৰ কাৰণে আপুনি আজি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে যদিও দিনটোৰ অন্তত আপোনাৰ জীৱনসংগীয়ে সেই সমস্যাসমূহ সহজ হোৱাত আপোনাক সহায় কৰিব। আজিৰ দিনটোত আপুনি জমা কৰা ধন আপোনাৰ কামত আহিব আৰু আপোনাক কোনো সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিব। আপোনাৰ সন্তানে আজি আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। প্ৰেমৰ দিশত প্ৰেমাস্পদে আপোনাক আজি সুখী আৰু আনন্দিত কৰি ৰাখিব। তামৰ খাৰু আপুনি সোঁহাতত পৰিধান কৰিলে স্বাস্থ্যৰ পক্ষে ভাল হ'ব। আপোনাৰ আৰাধ্য ভগৱান হৈছে বিষ্ণু নাৰায়ণ, শুভ ৰং গাঢ় নীলা, শুভ সংখ্যা 6। আশা কৰিছোঁ আপোনালোকে আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে। আপোনালোকে যদি আমাৰ এই দৈনিক ৰাশিফল শিতান্তি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে কিবা দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্ট যোগে জনাব পাৰে। যিসকল দৰ্শক শ্ৰোতাই আমাৰ জীৱন যাত্ৰা চেনেলটো ফেচবুকৰ জৰিয়তে উপভোগ কৰি আছে তেন্তে আমাৰ এই ফেচবুক পেজটো ফ'ল' কৰি দিব। লগতে যিসকলে ইউটিউব যোগে আমাৰ ৰাশিফল চেনেলটো চাই আছে তেন্তে আপোনালোকক আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনালোঁ। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।